এইকেইভাগ হৈছে বৰাহৰ মুখা। এইকেইভাগ লৱকুশ ফাউণ্ডেশ্যনৰ বৰাহৰ মুখা। মুখা কেইভাগো আছে যদিও বৰ্তমান আমাৰ ওচৰত 3 ভাগ মুখাহে আছে। তো এইকেইভাগ হৈছে মুখাকেইভাগ। তো কমেণ্টতো এজনে কৈ আছিলে যে বৰাহৰ মুখাকেইভাগ দেখক, গতিকে বৰাহৰ মুখাকেইভাগৰ লৈ এটা ভিডিঅ' লৈ আহিছোঁ আজি। তো তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এইকেইভাগ হৈছে 3 ভাগ মুখা। তো আজি এই 3 ভাগ মুখাকে অলপ থুলমূলকৈ দেখুৱাম। তো এইভাগ হৈছে অলপ মধ্যতে বনোৱা মুখা, আৰু এইভাগ হৈছে আটাইতকৈ পুৰণা মুখাভাগ, আৰু এইভাগ হৈছে একদম নতুনকৈ বনোৱা মুখাভাগ। এইভাগৰ খুব কমেও 2 মাহ দিন টাইম হৈছে এইভাগ মুখা বনা, আৰু এইভাগ হৈছে আটাইতকৈ পুৰণা মুখাভাগ। যিভাগ মুখা হয়তো বনাওঁতে আমি মুখাৰ লগত জড়িত নাই, মানে ভাওনাৰ লগত জড়িতই নাই, আৰু সৰুতেই আমি মুখাভাগৰ মানে চাওঁ আৰু ভাওনা চাওঁ, ভাল লাগে। এতিয়া মুখাভাগ নচোৱাইছোঁ কেইবাবাৰো, নচোৱাইও ভাল লাগে, আৰু ৰাইজে বহুত ভাল পায় সেই মুখাভাগ, বহুতেই ভাল পায় সেই মুখাভাগ, আৰু হয়ো মোৰো বহুত ভাল লাগে মুখাভাগ। তো ব'লক এতিয়া এভাগকৈ মুখাকেইভাগ ভালকৈ দেখুৱাওঁ। তো এইভাগ হৈছে নৰবৰা, যিভাগ চুৰিয়া পিন্ধি থিয় হৈ পেলানি নচোৱা হয় বা ভাওনাত প্ৰদৰ্শন কৰা হয়। তো এইভাগ হৈছে নৰবৰা। এইভাগ বাঁহেৰে নিৰ্মাণ কৰা হৈছে। এইভাগ মুকুটো থাকে, এইভাগ মুখা। তাৰ পাছতে আহিলে আটাইতকৈ পুৰণা মুখাভাগ লৱকুশ ফাউণ্ডেশ্যনৰ। এইভাগ বহুত ধুনীয়া হয় মুখাভাগ, ভাল লাগে। এইভাগৰ মানে ঠগটো বেলেগ মুখাৰ লগত হয়তো নিমিলে, আৰু নিমিলিব হয়তো ভৱিষ্যতে। মুখাভাগৰ অকণমান ৰিপেয়াৰ প্ৰয়োজন আছে, মানে কালাৰৰ, তথাপিতো ধুনীয়াকৈ চলাই থকা হৈছে। এতিয়াও বৰ্তমান নচোৱাই থকা হৈছে, ভৱিষ্যতেও নচোৱাই থকা হ'ব মুখাভাগ। এইভাগ মুখাভাগ মৰাপাটৰ এনেকৈ চুলি দি থোৱা আছে, আৰু সম্পূৰ্ণ আৰ্ট লবদাই কৰি থোৱা আছে ইয়াত। তো এইভাগ হৈছে মুখাভাগ, আৰু এইভাগ নচোৱাতে এইটো জলম, চোলা বুলিয়ে কৈছোঁ, আৰু এইটো জলম পিন্ধি লোৱা হয়, মানে গাহৰি নিচিনাকৈ এনেকৈ চুঁচৰি মানে বগাই ওলোৱা হয়। চুঁচৰি নহয় আচলতে, বগাই ওলোৱা হয়। তো এইভাগ আৰু এইভাগ হৈছে আটাইতকৈ নতুন মুখাভাগ, যিভাগ এতিয়ালৈকে বৰ্তমান 2খন ভাওনাহে মাত্ৰ কৰা হৈছে, আৰু এইভাগৰ এতিয়ালৈকে ক'বলৈ গ'লে মাত্ৰ 1.5 মাহ বা 2 মাহৰ ভিতৰতে মানে টাইম হৈছে। এইভাগো সম্পূৰ্ণ লবদাই নিৰ্মাণ কৰিছে। তো এইভাগত অকণমান কাম লাগিবলৈ পাইছিলোঁ, আৰু সম্পূৰ্ণ কাম লগা নাই। কিন্তু এইভাগ মৰাপাটৰে চুলি দি থোৱা আছে। তো এইভাগো সেই জলম পিন্ধি ওলোৱা হয় মুখাভাগ। এইভাগ মুখাভাগ ধুনীয়াকৈ আৰ্ট কৰা হৈছে, সম্পূৰ্ণ এইবোৰ লবদাই গৈছে। তো এইভাগ মুখাভাগ, এইভাগো মই 2বাৰেই নচোৱাইছোঁ। এইভাগ মুখাভাগ যথেষ্ট ধুনীয়া হৈছে মুখাভাগ, আৰু বাকী মুখাকেইভাগতকৈ এইভাগ মুখা অলপমান ডাঙৰ, আৰু নচোৱাবলৈও ভাল হয়, আৰু গোটেই মুখাকেইভাগতে মানে মুখ জপা মেলা কৰিব পৰা সুবিধা আছে, আৰু নচোৱাবলৈও যথেষ্ট ভাল মুখাকেইভাগ। এইকেইভাগেই হৈছে মুখাকেইভাগ। তো আজিলৈ ভিডিঅ'টো ইমানেই। তো ভৱিষ্যতে যদি আৰু এনেধৰণৰ মূৰ্তি, মুখা আৰু অন্যান্য কিছুমান ভিডিঅ' যদি চাব বিচাৰে, বস্তু চাব বিচাৰে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব, আৰু ধন্যবাদ আজিলৈ।